सन्टपुर ओनसोलाव मिशन बसुन्धरा आस'ननि नंखाय बांसावनाय खोथा फोसावदों होनना गुबुन गुबुन आफादनि खेंफोरथि। मिशन बसुन्धरा आस'ननि मुङै जनायाव दालाल राज। रायजोआव हा बायनाय फाननायनि मुङाव दालाल राजखौ होबथानो रायजो सरकारा बे बसुन्धरा मुंनि आस'निखौ बेखेवदोंमोन। नाथाय बे आस'निनि मुङाव माखासे मन्दल आरो दालालफोरा रां खामायनायनि खायदा लानानै अजद ओंखारदोंमोन। जनाय ओनसोलाव धेमाजि जिल्ला जनाय 1 नं सन्टपुर 2 नं सन्टपुर 4 नं मिलनपुर बाहागोआव मिशन बसुन्धरानि दालाल खालामना जाख्ल'नो नागिरनायनि अजद। सरकारि मावख'नि बिथोन होनाय सम बारलांनाय उनावबो लाल मण्डल मन्जिल बरुवाया ओनसोलनि मोनसेबो आर'जलाइखौ नाजावाखै होनना फोरमायदों आरो लोगोसेनो लाल मण्डलआ दालालनि हेफाजाबाव सरासनस्रा गामिनि रायजो राजानिफ्राय 5,000निफ्राय 7,000सिम रां लानानै खामानि मावदों होनना फोरमायदों। दालाल राज खालामनायनि सोमोन्दैनो रादाब फोसावनाय उनावबो मन्जिल बरुवाया नंखाय रादाब फोसावदों होनना खौरां बिजोङाव फोसावनायखौ माखासे दोलो आफादफोराबो गोख्रों रावजों सोंखारियो। আমি প্ৰথমতে আমাৰ সংবাদদাতাসকলক আমাৰ সুবুলা সমিতি ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু এই বিষয়টো আমি আপোনালোকক দুটামান কথা ইয়াত অৱগত কৰাব বিচাৰিছিলোঁ যে যিহেতু আজি 18 বছৰ কাল আমি ৰিজাৰ্ভৰ লগত লাগি থাকি আচলতে আমাৰ এই অঞ্চলটো 1988 চনতে ইয়াত আমাৰ আসাম সাৰ্ভে কৰা হৈছিল। এই আসাম সাৰ্ভে কৰাৰ পিছত আমাৰ যিটো ৰিজাৰ্ভৰ অৰ্থাৎ ফৰেষ্টৰ ভুল তথ্যৰ কাৰণে ইমান বছৰ আমি থাকি গ'ল। ফৰেষ্টৰ লগত লাগি এতিয়া আমাৰ এইটো ৰিজাৰ্ভ মুক্ত হ'ল। এতিয়া আমি কবুলা কৰি আমি ইয়াৰ পৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে। আমি ম্যাদী কৰিব পৰা এতিয়া অৱস্থালৈ আহিল। এই অৱস্থা অহাৰ পিছত আমি প্ৰথমতে কবুলা কৰিব লাগে চৰকাৰী নীতি নিয়ম অনুযায়ী। সেইমতে আমি এই অঞ্চলত এটা কবুলা এটা কমিটি কৰি মোক সম্পাদক হিচাপে আৰু নৰেন্দ্ৰলেক সভাপতি হিচাপে লৈ আমি প্ৰত্যেকটো গাঁৱৰ পৰা এজন সদস্যক লৈ পেলাই এইখিনি কাম কৰা হৈছিল। আৰু এইমতে আমাৰ ইয়াত প্ৰায় 1000 কবুলা আছে। এই 1000 কবুলাক আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমাৰ চিঅ মহোদয় আৰু বিভাগীয় লাট মণ্ডল আৰু কানুনগুৰ লগত আলাপ আলোচনা কৰি আমি কামটো আৰম্ভ কৰা হৈছিল। আমাৰ ইয়াত লাট মণ্ডল হিচাপে দায়িত্ব দিয়া হৈছিল আমাৰ মন্দিৰ বৰাক আৰু মঞ্জিৰ বৰাই আমাৰ এই কথাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছত একেতে কেইজনমান দালালক লৈ পেলাই অন্তত আমাৰ এতিয়াৰ যিটো কালেকশ্যন কৰি পোৱা মতে 43জন মানুহৰ পৰা 5,000ৰ পৰা 7,000 পৰ্যন্ত উস্কুট লৈ এইসকলক সোনকালে কামটো 2-3 দিনৰ ভিতৰতে কামটো কৰি দিম বুলি মিছা প্ৰলোভন দি পেলাই এতিয়ালৈকে একো কাম কৰা নাই। আৰু এই মানুহবিলাকৰ পৰা টকা পইচা লৈ একেতে গোপনীয়ভাৱে একেটাক লগেই নাপায়। গাঁৱলৈ নিজে আহিম বুলি কৈ গাঁৱলৈ নাহে, গোপনীয়ভাৱে ৰুমত থাকি এই কামবিলাকক কৰি আছে। কিন্তু এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো চহী তহী এতিয়ালৈকে লোৱা হোৱা নাই। যাৰ ফলত যিসকলে টকা পইচা দিছিলে এই দিয়া মানুহবিলাকে আমাক এই বিষয়টো অৱগত কৰাৰ কাৰণে এই দুৰ্নীতিৰ বিৰুদ্ধে আমি চিঅ মহোদয়ক আমি জনাইছোঁ। চিঅ মহোদয়ক আমি কমপ্লেইন দিছোঁ আৰু ইয়াৰ প্ৰতিলিপি SDO মহোদয় আৰু আমাৰ স্থানীয় সংবাদদাতা আৰু লগতে আমাৰ বিধায়ক মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ। আৰু সংবাদদাতাৰ জৰিয়তে একেতে যে টকাটো লৈছে, যিসকলে টকা দিছে এই দিয়া মানুহবিলাকৰ পৰা আমি বাহ্য আমি সংগ্ৰহ কৰি আপোনালোকক দিছোঁ আৰু নিজে সংবাদদাতা ইয়াত আহি একেলোকৰ পৰা বাহ্য সংগ্ৰহ কৰিছে। আচ্ছা, আপোনালোকে যিহেতু চাৰ্কুল অফিচাৰক এই বিষয়ে অৱগত কৰাইছে বুলি কৈছে, তো চাৰ্কুল অফিচাৰে এই কথাখিনি অৱগত হোৱাৰ পাছত কি পদক্ষেপ লৈছে? আমাৰ চাৰ্কুল অফিচাৰে এইখিনি অৱগত কৰাৰ পিছত আমি যোৱাকালি গৈ পেলাই আমি খবৰ লৈছিলোঁগৈ। একেতে ক'লে যে আমি তাক চৌকছ দিছোঁ, এই মঞ্জিৰ বৰাক আমি চৌকছ দিছোঁ। এই চৌকছটো একেতে 2 দিনমান সময় বিচাৰিছে বুলি কৈছে। 2 দিনমান সময় মানে আজিলৈকে বিচাৰিছে বুলি কৈছে। আজি একেতে চৌকছ দিব। তাৰ আগতে আমি সংবাদ মাধ্যমত যিবিলাক মানুহে প্ৰচাৰ কৰিছিলে সঁচাকৈ টকা পইচা লৈছে বুলি প্ৰচাৰ কৰিছিলে, এই প্ৰচাৰ কৰা মানুহবিলাকক আকৌ উল্টাই এই মঞ্জিৰ বৰাই এই ধেমাজিলৈ লৈ গ'ল। ইয়াত জোনাইৰ সংবাদদাতাক বাদ দি ধেমাজিলৈ লৈ গ'ল। এই কি কৈছিলে আসাম টুডে
এই বাতৰিৰ মাধ্যমেৰে আমি জোৰ জুৰুম কৰি আমাৰ সংবাদদাতাই একেলোকক জোৰ জুৰুম কৰি মিছা কথা ক'বলৈ দিলে বুলি একেলোকে মানে দুষ্ট চক্ৰই এইখিনি কৰাইছে বুলি আমাক বদনাম দি পেলাই সেইখিনি কৰাইছে আৰু হেয়াৰ তদন্তৰ কাৰণে আজি মিটিংখন পঠা হৈছে আৰু লগতে আমাৰ বিশেষকৈ আমাৰ সংগঠনৰ যিবিলাক মুৰব্বী আছে এই সংগঠনৰ আমাৰ মুৰব্বী দল সংগঠনৰ ছাত্ৰ সংগঠনৰ মুৰব্বীসকলক আজি আমি দায়িত্ব দিয়া হৈছে ছাত্ৰ সংগঠনৰ মুৰব্বীসকলে ইয়াৰ তথ্যবিলাক লৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিসকলে তাৰ মানে মিছা কাউণ্টাৰ দিছিলে সেইসকলে আপোনালোকৰ আগত পুনৰ যে সঁচা কথাটো নিশ্চয় প্ৰকাশ কৰিব এই দায়িত্ব আমি গোৰ্খা ছাত্ৰ সন্থা ৰাজাখানা আঞ্চলিক সমিতি আমি জানো যে এইখিনি অঞ্চলত আমাৰ লাট মণ্ডল মঞ্জিল বৰাই 5,000 6,000কৈ সহজ সৰল যিটো সাধাৰণ শ্ৰেণীৰ পৰা পইচা কালেকশ্যন কৰাটো সঁচা কথা আৰু এইখিনি পইচা কালেকশ্যন কৰা টকা কালেকশ্যন কৰা যিখিনি বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কেইদিনমান যোৱাকালি যিহেতু আমাৰ গাঁৱৰে সাধাৰণ পূজা যিখিনি চিধা চাদা মানুহ এইখিনিক ইয়াৰ পৰা মঞ্জিল বৰাই উঠাই নি ধেমাজি সদৰত নি তাৰ যিটো নেকি এটা ৱেব পৰ্টেল অসম টুডে বুলি তাত এখেতে স্পষ্টীকৰণ মিছা বুলি স্পষ্টীকৰণ দিয়া কথাটো একেবাৰে মিছা এখেতে ষড়যন্ত্ৰমূলক কৰি আমাৰ ইয়াৰ পৰা মানুহকেইটাক লৈ গৈ এখেতে স্পষ্টীকৰণ দিছে বুলি তাত এটা মিছা বাতৰি সম্প্ৰচাৰ কৰিছে গতিকে সেইখিনি আমি তথ্যহীন আৰু ভিত্তিহীন গতিকে মিছা বুলি আমি গণ্য কৰিছোঁ আৰু মঞ্জিল বৰাই ইয়াৰ পৰা কেইজন মানুহক উঠাই লৈ গৈছিল ইয়াৰ পৰা 4জন মানুহ আছিলে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা 3জন আছিলে আৰু অন্য এটা সম্প্ৰদায়ৰ পৰা 1জন মানুহ আছিলে গতিকে এইখিনি যিখিনি এখেতে ইয়াৰ পৰা মানুহ উঠাই নিলে এইখিনি মানুহ একেবাৰে চিধা চাদা এখেতক কথাবিলাক যি যেনেকুৱা পাৰে পৰাপক্ষত শিকাই মেলি মঞ্জিল বৰাই এইখিনি ব্যৱস্থা এটা কৰিছে গতিকে এইখিনি মিছা গতিকে আমি জানো মঞ্জিল বৰাক আমি এটাই কথা আমাৰ স্থানীয় প্ৰশাসনক আমি এটাই দাবী জনাব বিচাৰিছোঁ যে মঞ্জিল বৰাক যিহেতু দৃষ্টান্তমূলক এটা শাস্তি দিব লাগে আৰু চৰকাৰীভাৱে যিখিনি এখেতক বিহিত ব্যৱস্থা ল'ব লাগে এইখিনি আমাৰ স্থানীয় প্ৰশাসনে ল'ব লাগে আৰু ইয়াতে মাটিৰ সন্দৰ্ভত যিটো কেলেংকাৰী হৈ গৈছে সেইটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সেইটোকে ষ্ট্ৰিক্টলি কৈছোঁ যে আমাৰ ইয়াতে মঞ্জিল বৰাই যি আমাৰ ই অঞ্চলৰ পৰা পইচা তুলি কাম কৰি আছে সেইটো বন্ধ কৰিব লাগে আৰু যাৰ পৰা পইচা লৈছে তেখেতে চব ঘূৰাই দিব লাগে আৰু সেইটো পইচা খোৱাৰ ক্ষেত্ৰত আৰু আমাৰ অসম চৰকাৰে সেইটো নজৰ দিব লাগে বুলি মই অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256